everyone, welcome back to my YouTube channel Havarika's Vlog 1. আৰু আজি আমি আপোনালোকক এখন দোকান দেখাবলৈ গৈ আছো। কি দোকান আৰু ক'ত আছে সকলো দেখাম আপোনালোকক। ভিডিওটো সম্পূৰ্ণকৈ চাই থাকক। এইখনে হৈছে বিশেষ দোকান। আপোনালোকে বাৰু কি কি খাই ভাল পায়? পাৰ, ব্ৰইলাৰ, নে লোকেল মুৰ্গী নে হাঁহ? আপোনালোকৰ বাৰু ইয়াৰে ভিতৰত প্ৰিয় খাদ্য কোনবিধ? মই কিন্তু মুৰ্গীৰ মাংস খাই বেছি ভাল পাওঁ। যেহেতু 31st আহিয়ে আছে আৰু তেতিয়া পাৰ্টি হ'বই, সেইবাবে আপোনালোকে ইয়াৰ পৰা হাঁহ, মুৰ্গী, পাৰ যোনটো লাগে সেইটোৱে লৈ যাব পাৰিব। এইখন আমাৰ চিনাকি দাদা এজনৰে দোকান আৰু এইখন আছে জু ৰোডৰ অপূৰ্ব চিনাপত বাইলেন নম্বৰ 5 আৰু ইয়াৰ পৰা আপোনালোকে পচন্দৰ মাংস যি লাগে লৈ যাব পাৰিব। আৰু দোকানখনৰ নাম হৈছে HR ফ্ৰেছ চিকেন ষ্ট'ৰ। ফোন নম্বৰটো বেনাৰখনতে দিয়া আছে। আপোনালোকে বিবাহ, হোটেল আৰু ৰেষ্টুৰেণ্টৰ কাৰণে যোগাযোগ কৰিব পাৰে। এইখন মেনু অলপমান আপোনালোকক ভালদৰে দেখাই দিছোঁ। আৰু দাদাজনে হোম ডেলিভাৰীও দিয়ে আৰু সেয়া সম্পূৰ্ণ বিনামূলীয়া। আপোনালোকে ঘৰতে বহি মাংস অৰ্ডাৰ কৰিব পাৰে। দাদাজনে দোকানখন ইমান ধুনীয়াকৈ চাফা কৰি ৰাখিছে, সোমায়ে ভাল লাগিলে। আৰু হাঁহ দুটাও মাতিয়ে আছে মানুহক। আপোনালোকক কিন্তু মাংস লাগিলে ইয়াৰ পৰা কিনিব দেই। ভিডিওটো ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব। আজিলৈ আহিছোঁ, বাই।